নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, গণৰাজ্য দিৱসৰ দিনাই গুৱাহাটীৰ নাৰেংগীত হোৱা ধোঁৱা। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। এটা গাঁতৰ পৰা অহৰহ ধোঁৱা নিৰ্গত হোৱাক লৈ আতংক সৃষ্টি হৈছে। হাটগাঁৱৰ সূৰ্যনগৰৰ ৰাইজৰ মাজত এই হাহাকাৰ। গাঁতৰ পৰা ওলোৱা ধোঁৱা আৰু গেছৰ গন্ধক লৈ কৌতূহল ৰাইজৰ মাজত। ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈছে হাটগাঁও আৰক্ষীয়ে। উচ্চ বিচাৰি ভূতত্ব বিভাগক খবৰ দিছে স্থানীয় ৰাইজে। বিদ্যুতৰ খুঁটা স্থাপনৰ বাবে খন্দা হৈছিল গাঁতটো। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, বিহাৰত পুনৰ নতুন চৰকাৰ। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। লোকসভা নিৰ্বাচনৰ পূৰ্বে INDIA-ত মোক্ষম আঘাত। INDI এলিয়েন্স এৰি বিজেপিৰে মিত্ৰতা নীতিশ কুমাৰৰ। মমতা বেনাৰ্জী ভগৱত মানৰ পাছতে নীতিশ কুমাৰৰ ইউটাৰ্ণ। বিহাৰৰ ৰাজনীতিত পট পৰিৱৰ্তন নিশ্চিত। যিকোনো মুহূৰ্তত পদত্যাগ কৰিব পাৰে নীতিশ কুমাৰে। NDAৰ সৈতে মিত্ৰতা কৰি পুনৰ মুখ্যমন্ত্ৰী হ'ব নীতিশ কুমাৰ। সুশীল মোদী পুনৰ বিহাৰৰ উপ মুখ্যমন্ত্ৰী হোৱাৰ পথ প্ৰশস্ত। বিজেপিৰ সমৰ্থনত দেওবাৰে পুনৰ মুখ্যমন্ত্ৰীৰ শপত লোৱাৰ সম্ভাৱনা। বিজেপিৰ সুশীল মোদী বিহাৰৰ উপ মুখ্যমন্ত্ৰী হোৱাৰ পথ প্ৰশস্ত। বিজেপিৰে আন এজন উপ মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা। ৰাজভৱনত বিধায়কৰে জৰুৰী বৈঠক অনুষ্ঠিত নীতিশ কুমাৰৰ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, আলফা স্বাধীনৰ নেতৃত্ব উভতি আহক। অসমৰ উন্নয়নৰ পথত চামিল হওক আলফা স্বাধীন। আলফা স্বাধীন লৈ আহ্বান মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। আগৰ পৰিৱেশ এতিয়া অসমত নাই। আলফা স্বাধীনৰ নেতৃত্ব উভতি আহক। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, গাজাত পুনৰ বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। 24 ঘণ্টাৰ ভিতৰত 183 পেলেষ্টাইনীৰ মৃত্যু। বোমা বৰ্ষণত আহত হৈছে 377 পেলেষ্টাইনী নাগৰিক। এই পৰ্যন্ত 26,000ৰো অধিক পেলেষ্টাইনী নাগৰিকৰ মৃত্যু। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে শেহতীয়াকৈ প্ৰকাশ কৰিছে এই সংখ্যা। হাস্পতাল শিক্ষানুষ্ঠানত এয়াৰ ষ্ট্ৰাইক কৰিছে ইজৰাইলে। গাজাৰ হাস্পতাল শিক্ষানুষ্ঠানত হামাছে ঘাটি স্থাপন কৰা তথ্য প্ৰকাশ পাইছে। উত্তৰ গাজাৰ সম্পূৰ্ণ দখল কৰিছে ইজৰাইলী সেনাই। গাজাৰ ওপৰত চলোৱা আক্ৰমণ শীঘ্ৰে বন্ধ কৰিবলৈ আহ্বান ৰাষ্ট্ৰসংঘৰ। আন্তঃৰাষ্ট্ৰীয় ন্যায় আদালতে যুদ্ধ বন্ধ কৰাৰ আহ্বান জনাইছে। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, কৰোনাতকৈ বিজেপি বিপদজনক। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। কেন্দ্ৰীয় চৰকাৰে অহিন্দীভাষী ৰাজ্যসমূহৰ ওপৰত হিন্দী জাপি দিছে। কেৱল হিন্দীভাষী জনসাধাৰণক প্ৰতাৰণা কৰিবলৈ তেওঁলোকৰ বাবে কিবা মূল্যৱান কাম কৰিছেনে? এই মন্তব্য কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টেলিনে। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, পুনৰ ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত বাধা। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। মমতাৰ সমৰ্থন নাপালে ৰাহুলৰ ন্যায় যাত্ৰাই। পশ্চিমবংগত স্তব্ধ হ'ল ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা। শিলিগুৰিত জনসভা সম্পাদনৰ অনুমতি নাপালে ৰাহুলে। বেংগলত প্ৰৱেশৰ পাছতে 2 দিনৰ বাবে স্থগিত হ'ল ৰাহুলৰ ন্যায় যাত্ৰা। শিলিগুৰিত ৰেলী উলিওৱাৰ অনুমতি লাভ নকৰিলে কংগ্ৰেছে। বেংগলত জনতাৰ আশাব্যঞ্জক সমৰ্থন লাভ নকৰিলে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাই। বেংগলত কংগ্ৰেছৰ প্ৰয়োজন নাই বুলি পোষ্টাৰ দেখুওৱা হৈছিল ৰাহুল গান্ধীক। কংগ্ৰেছ আৰু মমতা চৰকাৰৰ মাজত সংঘাতৰ বাবে অনুমতি নোপোৱাৰ সম্ভাৱনা। INDIA-ৰ পৰা আঁতৰি বেংগলত নিৰ্বাচনত অৱতীৰ্ণ হ'ব TMC। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, ইজৰাইলক যুদ্ধ বন্ধ কৰাৰ আদেশ জাৰি বিশ্ব আদালতৰ। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। ইজৰাইলক যুদ্ধ বন্ধ কৰাৰ তাৎক্ষণিক আদেশ দিছে আদালতে। আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে জাৰি কৰিলে আদেশ। 1 মাহৰ সময়সীমা দিয়া হৈছে ইজৰাইলক। গাজাত কৰা ধাৰাবাহিক আক্ৰমণ বন্ধ কৰাৰ আদেশ জাৰি। মানৱীয় স্থিতি সংশোধন কৰি সহায় আগবঢ়োৱাৰ নিৰ্দেশ। এমাহৰ ভিতৰত ৰিপৰ্ট জমা দিব লাগিব আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত। দক্ষিণ আফ্ৰিকাই গাজাত নৰসংহাৰৰ অভিযোগ তুলিছিল ইজৰাইলৰ বিৰুদ্ধে। আন্তঃৰাষ্ট্ৰীয় আদালতক যুদ্ধ বন্ধ কৰিবলৈ অনুৰোধ জনাইছিল দক্ষিণ আফ্ৰিকাই।
দক্ষিণ আফ্ৰিকাৰ অনুৰোধৰ ভিত্তিত আন্তঃৰাষ্ট্ৰীয় আদালতৰ শুনানি। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ খবৰ নিতৌ পাবলৈ হ'লে আমাৰ ফেচবুকৰ পেজটো ফ'ল' আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব আৰু বেল বাটনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব।